যে আমাৰ অসম চৰকাৰ যোৱা 10টা বছৰৰ পৰা বিজেপি চৰকাৰে অকল আদিবাসীসকলৰ প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি আহিছে। বিজেপি চৰকাৰে এটা কথা কৈছিল যে বিজেপি চৰকাৰ যদি অসমত চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহলে 6 মাহৰ ভিতৰত জনজাতিকৰণৰ স্বীকৃতি আদিবাসীসকলক প্ৰদান কৰিব। কিন্তু আজি দেখিবলৈ পাইছো দুটা টাৰ্মছ তেওঁলোকে চলাই গৈ আছে, কিন্তু সেই 6 মাহ এতিয়ালৈকে সম্পূৰ্ণ হোৱাই নাই তেখেতৰ। গতিকে আমি তেখেতক আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই মিছলীয়া চৰকাৰ হিচাপে আমি অভিহিত কৰিছো। আদিবাসীসকলক মিছা মাত মাতি আহিছে, আদিবাসীসকলক ৰাম ঠগন দিছে। গতিকে আমি আমাৰ বিজেপি চৰকাৰক, আমাৰ অসম চৰকাৰক আমি ধিক্কাৰ জনাইছো। কাৰণ চাওক, আমাৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ যি দাবী আছে সেই দাবী ন্যায্য দাবী হয়, কিন্তু আমাৰ বিজেপি চৰকাৰে সেই দাবীখন পূৰণ কৰিব বুলি যি আশ্বাস প্ৰদান কৰিছিল সেইটো আমি দেখিবলৈ পোৱা নাই। গতিকে আমি তেখেতক ধিক্কাৰ জনাইছো আৰু তেখেতক আমি তেওঁলোকৰ যি মিছলীয়া যি কাম সেইটো আমি একেবাৰে আমি সহ্য কৰিব পৰা নাই। গতিকে আমাৰ অসম চৰকাৰক আমি এটা হেক হুকিয়ানি দিব বিচাৰিছো যে আপোনালোকে যদি অতি সোনকালে আদিবাসীসকলক জনজাতিকৰণ স্বীকৃতি প্ৰদান নকৰে তেনেহলে আদিবাসী ৰাইজে কিন্তু আগন্তুক দিনত বিজেপিক বৰ্জন কৰিব। এইটো খাটাং কথা। আদিবাসীয়ে আগন্তুক দিনত বিজেপিয়ে ভোট নিদিব। গাঁৱে ভূঞে আদিবাসীসকলে আলোচনা কৰিছে, বিজেপি মিছা প্ৰতিশ্ৰুতি দি পেলাই আমাৰ পৰা ভোট আদায় কৰি তেওঁলোকে গাড়ীত বহিছে আৰু আমাক আৰু কিমান দিন যে ঠকিব তাৰ কোনো গ্যাৰান্টি নাই। আজি আমি দেখিবলৈ পাইছো আমাৰ আদিবাসীসকল পৰম্পৰাগতভাৱে জংঘল অঞ্চলত বনাঞ্চল অঞ্চলত বসবাস কৰি আহিছে। সেই আদিবাসীসকলক যি মাটিৰ পট্টা দিব লাগিছিল আমাৰ বিটিআৰ চৰকাৰ, বিশেষকৈ আমাৰ ইউপিপিএল চৰকাৰে এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। ইউপিপিএল চৰকাৰ যদি বিটিচি চৰকাৰ গঠন কৰে তেতিয়াহলে সোনকালে আদিবাসীসকলক মাটিৰ পট্টা দিব। কিন্তু আজি আমি দেখিবলৈ পাইছো বিটিচিত ক'ত আমাক মাটি পট্টা দিলে, কোনখিনি জায়গাত আদিবাসীসকলক মাটি পট্টা দিলে। আজি মাটি পট্টা বিহীন আদিবাসীসকলে বসবাস কৰি আছে, অনাই বনাই ঘূৰি ফুৰি আছে। গতিকে আমি ইউপিপিএল চৰকাৰক আৰু বিজেপি মিত্ৰজোঁট চৰকাৰ আমাৰ বিটিচি চৰকাৰ আমি ধিক্কাৰ জনাইছো। আদিবাসীসকলক প্ৰতাৰণা কৰিছে। তেওঁলোকে কৈছিল আদিবাসী সম্প্ৰদায়ৰ সকলোকে চাকৰি দিয়াৰ কথা প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজি বিটিচিত দেখিবলৈ পাইছো আমাৰ আদিবাসী যুৱক যুৱতীসকলে কিমান চাকৰি দিলে। গতিকে আমি প্ৰশ্ন কৰিব বিচাৰিছো আমাৰ প্ৰমোদ চৰকাৰক, আপুনি কিমান মানুহক আমাৰ আদিবাসী শিক্ষিত যুৱকসকলক চাকৰি দিলে আৰু আমাৰ মানুহ কেইটা পৰিয়ালক মাটিৰ পট্টা দিব পাৰিলে। গতিকে এই যে মিছা প্ৰতিশ্ৰুতিৰে ভোট আদায় কৰি আছে এই কথাটো আদিবাসীয়ে উপলব্ধি কৰিব পাৰিছে আৰু গাঁৱে গাঁৱে আলোচনা কৰি আছে যে এই মিছলীয়া চৰকাৰ আগন্তুক দিনক আমি বৰ্জন কৰিব লাগে। গতিকে আমাৰ আশা ফালৰ পৰা আমি এটাই হেক হুকিয়ানি দিব বিচাৰিছো, এতিয়া সময় আছে। চৰকাৰে যদি আদিবাসীসকলৰ সদিচ্ছা আছে, আদিবাসীসকলৰ দায় দাবীৰ প্ৰতি যদি সদিচ্ছা আছে, ইমিডিয়েট তেওঁলোকে কেবিনেট ডিচিশ্যন কৰি পেলাই তেওঁলোকে যি আমাৰ দায় দাবীৰ ওপৰত যি কৰণীয় কাম আছে তেওঁলোকে যাতে সেইবিলাক কৰি আগুৱাই যাওক আৰু আমাৰ আদিবাসীসকলৰ প্ৰাপ্য অধিকাৰ অতি সোনকালে যাতে আদায় দিয়ক, নহলে ইয়াৰ পৰিণাম আগন্তুক দিনত বিজেপি চৰকাৰ আৰু ইউপিপিএল চৰকাৰ ভুগিব লাগিব।